17 তাৰিখ মানে আমাৰ ওচৰত এটা খবৰ আহে যে এটা শিশু সৰবৰাহ কৰা এটা গোট কাৰ্বি আংলঙত সক্ৰিয় হৈ আছে। সেই খবৰৰ ভিত্তিত আমি এটা দল গঠন কৰোঁ আমাৰ DYSP জুবিন বৰাৰ নেতৃত্বত, আৰু সেই দলটোৱে প্ৰাৰম্ভিক তথ্য কিছু গোটাই পেলাই কিছু লোকক আইডেণ্টিফাই কৰে, আৰু এটা টিম আমি গম পাওঁ যে ইণ্টাৰষ্টেট ইনভলভ হৈ থকা কিছু লোক জড়িত হৈ আছে সৰবৰাহ কাৰ্যত, আৰু আমি দিল্লীলৈ এটা টিম পঠিয়াওঁ। দিল্লীৰ পৰা আমি মাক আৰু জীয়েক এগৰাকী শিশু আৰু তেখেতৰ মাক দুয়োগৰাকীকে আমি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ দিল্লী আৰু ৰাজস্থানৰ পৰা। লগতে আমি দুজন আছামীক আমি কৰায়ত্ব কৰিবলৈ সম্ভৱ হওঁ। এগৰাকীৰ নাম হ'ল মীনা এংহেপি এলাইছ মীনা যাদৱ, আৰু লগতে সঞ্জয় লোহাৰ নামৰ এজন আমি একিউজডক আটক কৰিবলৈ সম্ভৱ হওঁ। লগতে আমি আৰু 3 গৰাকী শিশু আমি উদ্ধাৰ কৰিবলৈ সম্ভৱ হওঁ, এগৰাকী গোলাঘাটৰ আৰু 2গৰাকী বেংগলৰ। এই সংক্ৰান্তত আমি আপোনালোকক জনাব বিচাৰোঁ যে এই এজন শিশুক 30,000 টকাত দিল্লীত বিক্ৰী কৰিছিলে প্ৰায় 3 বছৰৰ আগতে, আৰু মাকগৰাকীক ৰাজস্থানত প্ৰায় 1 লাখ টকাত বিক্ৰী কৰিছিলে। গতিকে এই সংক্ৰান্তত আমি ইতিমধ্যে যি এৰেষ্ট কৰিছোঁ তাৰ তদন্ত অব্যাহত আছে, আৰু আমি ভৱিষ্যতে আৰু এনেকুৱা ধৰণৰ এই গোচৰ সংক্ৰান্তত আৰু তথ্য ওলালে আমি আপোনালোকক জনাম। আনক্লেইমড এটা পোৱা গৈছে, এটা ৰিভলভাৰ, সেইটো এতিয়া GD এণ্ট্ৰিত চিজ কৰা হৈছে, এইটো বিহিত অৱস্থাত নাই, এইটো পোৱা নাই। এতিয়া তদন্ত চলি আছে, এতিয়া ইনভেষ্টিগেশ্যন ষ্টেজত ক'বলৈ অসুবিধা হ'ব। এইটো তদন্তৰ পিছতে গম পোৱা যাব। 5জন ঘৰৰ ৰিলেটিভে আইডেণ্টিফাই কৰিছে। 5জন মানুহ আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ, আৰু ডেড বডি ইতিমধ্যে ৰিকভাৰ হৈছে, আৰু তদন্ত অব্যাহত আছে। সেইটো এটা সম্পূৰ্ণ বেলেগ কেছ। এইটো অকণমান দুষ্ট 2জনমান ব্যক্তিক এনেকে পোৱা গৈছিলে, এনেকে 2টা খাজা বন্দুক লৈ পেলাই তেখেতসকলক এৰেষ্ট কৰি পেলাই ইতিমধ্যে এটা কেছ ৰুজু কৰা হৈছে।